5ডাল কাঁয়েত বৰ বিন্ধে আৰু এইকেইটাৰ লগত থাকিলে মানে একোৱেই কাম নহয়। জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমে বছ যত্নতস্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কণ্টকা। প্ৰথম হৈছে জাতিৰ গৌৰৱ। জাতিৰ ইগোটো লৈ ভক্তি নহয়, নহয় জানো? ভগৱন্তই কাষ্ট চাৰ্টিফিকেটখন নাচায় নহয়, হয় নে নহয়? কিন্তু ইয়াৰ পৰা উঠি যাওঁতেই চবকে কাষ্ট চাৰ্টিফিকেট লাগিব, নহয়নে? সেইটো সমাজৰ কথা। কিন্তু ইয়াৰ কথা কোৱা গৈছে। ইয়াত জাতিক লৈ কোনো কথা নাহে, নহয় জানো? এইটোতো সকলোৱে জানে। অকল জাতিয়ে নহয়, কেতিয়াবা বিদ্যাও অহংকাৰ হ'ব পাৰে। এতিয়া মইহে ভাগৱতৰ কথা কৈ ফুৰিছোঁ, কোনেও চবে মোৰ কথা শুনি আছে, হয় নহয়? অকণমান পাছত অৱশ্যে আৰু নিকৃষ্ট যেন লাগিলে গালিও দিব পাৰে, সেইটোও নিজৰ কথা। সেইকাৰণে আগতেই কৈ লৈছোঁ, নিকৃষ্ট কথাহে ক'ম। যে বিদ্যাৰ গৌৰৱ এটাও থাকিব পাৰে। বিদ্যা ইগ' মই জানো, মই বুজিছোঁ, হয় নে নহয়? বিদ্যাৰ গৌৰৱ এটা থাকে নহয়। নপঢ়া নুশুনা মানুহজনৰ লগলে মই কেলি যাম, এনেকুৱা এটা ভাৱ আহি যায়। আমি কেতিয়াবা আকৌ অকণমান বেলেগ এটা ডাইমেনশ্যনতে থাকোঁ। আমি কওঁ ভাৱেই ভক্তি, কিহ ইমান দেখুৱাই ভগতি কৰিব লাগিছে। তেনেকৈ মানুহ নামঘৰলৈ নহাকৈও থাকে আকৌ, নহয়নে? মুছলিমজনক মাতিব নালাগে, নমাজ পঢ়িবলৈ যাওঁ বুলি। আমাৰ চিঞৰি থাকিব লাগিব, আমাৰ ঘোষণা কৰিব লাগিব, তেতিয়া আহিব, নহয়নে? সকলোৰে স্থিতিটো একেই নহয়, তাতো স্বীকাৰ কৰা হৈছে। কিন্তু আচল কথা হ'ল কি, যে চাওক, বিদ্যা অহংকাৰটো কেতিয়া যুক্ত হয়গৈ? যেতিয়া মই সেই বিদ্যাৰ পৰা বিনম্ৰতাৰ ভাৱটো আঁতৰাই দিওঁ। জানিলে বুজিলেও অহংকাৰ আহিব পাৰে। মই জানিছোঁ ৰাম আৰু ৰাৱণৰ মাজত সেইকাৰণেই পাৰ্থক্য। কালি হৈ গৈছে ৰামৰ জন্ম, ৰাম নৱমী, নহয় জানো? চ'ত মাহৰ শুক্ল প্ৰতিপদা তিথি হৈছে সৃষ্টিৰ প্ৰথম দিন। সৃষ্টিখন সেইদিনাই প্ৰথম আৰম্ভণি হৈছিল। এইবিলাক বোলে বিশ্বাসৰ কথা। বিশ্বাস নহয়, চাইণ্টিফিকলি প্ৰুভ আছে। 31 ডিচেম্বৰৰ দিনা ইংৰাজী নৱবৰ্ষ আহে, সেইটো এটা মান্যতা আছে। প্ৰকৃতিৰ লগত কোনো নাই, একো পৰিৱৰ্তন নাই। কিন্তু এতিয়া চ'তৰ পৰা বহাগ সময়লৈকে প্ৰকৃতিও পৰিৱৰ্তন আৰম্ভ হয়, হয় নে নহয়? কুঁহিপাত ওলায়, নতুনকৈ ফুল ফুলে, নহয়নে? আৰু তাৰে চ'ত মাহৰ শুক্লা নৱমীৰ দিনা আমি এতিয়া এইবিলাক নাজানো। বৰদিনটো কেতিয়া আহে সেইটো জানিম আকৌ, হয় নে নহয়? হয়নে? এই আপোনাৰ ভেলেণ্টাইন্স ডে' আৰু কিবা কিবি এনেকুৱা আছে নহয়, সেইবিলাক চব মনত থাকে কোন দিনা আহিব, নহয়নে? কিন্তু নিজৰে ভগৱানৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল সেইটো আমাৰ দৃষ্টিত নাথাকে। কাৰণ অসমীয়া মানুহে অসমীয়া কেলেণ্ডাৰ চোৱাও বাদ দিলে। কালে চাবলৈ থ'লে চুৱাচিটোৱা মানুহে চাব। তিথি বাৰ নক্ষত্ৰ এইবিলাক দৰকাৰ নাই নহয় আমাক। তাৰপৰা অসমীয়াই কৈ থাকে আমাৰ জাতি মাতি ভেটিলৈ সমস্যা হৈছে, সাহিত্য চৰ্চা অমুক তমুক। অসমীয়া কেলেণ্ডাৰখন চাবলৈ বাদ দিলে। ঘৰতে গৈ ল'ৰাটো বা ছোৱালীজনীক ক'বগৈচোন কেলেণ্ডাৰখন কেনেকৈ চাই দেখুৱাই দিওঁ। আৰু ইমান চাইণ্টিফিকলি কিয় কোৱা হৈছে? সকলোৱে সকলো কথা নাজানে, সম্ভৱ নহয়। এতিয়া আপুনি ক'ব পাৰে তুমিও কৈ ফুৰিছাৰ কাৰণে জানিছা, নোকোৱা হ'লেতো ময়ো চৰ্চা নকৰোঁ ন। সেইটোৱে কথা, ৰিলেভেঞ্চটো জানিব লাগে। ৰিলেভেঞ্চটো জানিলে কি হয়, বস্তুখিনিৰ প্ৰতি অশ্ৰদ্ধাটো নোপজে। নহ'লে বাহিৰৰ মানুহ এজনে ভুলকৈ কৈ পেলাই আমাক মনত নিজৰ সমাজ সংস্কৃতিলৈকে অশ্ৰদ্ধা জগাই দিব নহয়। ৰাম নৱমীৰ দিনা শ্ৰীৰামৰ আৱিৰ্ভাৱ দিন। কিমান দিনৰ ৰেকৰ্ড। আমি নিজৰ পিতৃ মাতৃ কেতিয়া জন্ম হৈছিল, কেতিয়া ঢুকাইছিল মানুহে পাহৰি থাকেগৈ। সকামটো পাতেহে মনত থাকে, পিতামহ পিতামহ, বাকীখিনি আমাৰ মানুহেতো পাহৰিয়ে যায় দিন বাগৰাৰ লগে লগে। গতিকে এইটো ভ্ৰম পালি থাকিব নালাগে যে মোক মানুহে মনত ৰাখিব। কোনেও মনত নাৰাখে। ভগৱানক পাহৰি যায় ইমানখিনি দিয়াৰ পিছত আকৌ মই ভাবিছোঁ কি মোক মনত ৰাখিব। ইমান ডাঙৰ সৃষ্টিখন, তাৰ মাজত এটা গ্ৰহ। এই 195খন দেশৰ ভিতৰত এখন দেশৰ এখন ৰাজ্যৰ এটা চুকত বহি আছোঁ। মই থাকিলেও ইয়াত নহয়, নাথাকিলেও একো নহয় সৃষ্টিখনৰ তুলনাত। এই যেতিয়া মানে সেই ভিউ পইণ্টটো পোৱা যায় ন, তেতিয়া মানুহজন সেৱ হৈ থাকে, বিনম্ৰতাটো আপোনা আপুনি আহি যায়, হয় নহয়? কিন্তু যেতিয়া মইহে আৰু তেতিয়া অকণমান সমস্যা হয়। এতিয়া সৌনকাদি ঋষিসকলে যেতিয়া জাতি বিদ্যা মহদ্দম্ভ স্থানৰ গৌৰৱ, এইকেইটা ৰূপ যৌৱনটো আৰু ভয়ংকৰ। ৰূপ যৌৱনৰ গৌৰৱটো আৰু সেই তেতিয়া তেজটো অকণ বেলেগ হয়, নহয়নে? লাহে লাহে আপোনাৰ তেজটো বেলেগ হ'বলৈ ধৰে। বুজি পাইছে আৰু, নহয় জানো? অন্তিম সময়ত বেলেগ ভৰসা নাথাকেগৈ আৰু। ঈশ্বৰক নমনাজনেও শেষত এইটোৱে প্ৰাৰ্থনা কৰিমগৈ ন, প্ৰভু এতিয়া যেনে তেনে শান্তিয়ে মৰিব পাৰিলেই হ'ল। আৰু সেইটো পৰিস্থিতিয়ে কয়, মানুহে বিচাৰে ন জীৱনটো যেতিয়া সুন্দৰভাৱে পাৰ গ'ল। আমিতো সেইটো দিশলৈকে গৈ আছোঁ। সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথা এইটোৱে। মহাৰাজ যুধিষ্ঠিৰক সুধিছিল, বোলে মানুহে চকুৰ আগতে দেখি আছে মানুহৰ জন্ম হৈ আছে, চকুৰ আগতে দেখি আছে মানুহৰ চকুৰ আগতে মৃত্যু ঘটিছে, কিন্তু মাজৰ সময়কণে মানুহে অমৰ যেন অনুভৱ এটা লৈ বহে।
ময়ো এতিয়া মৰিম বুলি ভাবি কথাখিনি কৈ থকা নাই নহয়, মই যেন জীয়াই থাকিম সদায়, এনেকুৱা এটা অনুভৱ লৈ আছোঁ ন। মায়া এয়াই বাস্তৱিকতাৰ অনুভৱৰ পৰা যাক দূৰত ৰাখে। বোলে এই পাঁচোটা বস্তু ৰূপ যৌৱনৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, স্থানৰ গৌৰৱ, জাতিৰ গৌৰৱ, এইকেইটা কাষৰীয়া কৰি বিনম্ৰতাত ওচৰলৈ যায়। আৰম্ভণিৰ ঋষিসকলৰ প্ৰশ্ন, অন্য সংস্কৃতিত আপুনি প্ৰশ্ন কৰিব নোৱাৰে, প্ৰশ্ন কৰিলে মৰিলে আৰু। বাইবেলত লিখা আছিল নহয় বোলে পৃথিৱীহে স্থিৰে থাকে, সূৰ্যটোৱে চাৰিওফালে ঘূৰে। কপাৰ্নিকাছ গেলিলিয়ে আহি কৈ দিলে বোলে নহয়, পৃথিৱীয়ে সূৰ্য বন্দী কৰি থৈ দিলে। কিন্তু এইটো সংস্কৃতিত প্ৰশ্নক উপেক্ষা কৰা হোৱা নাই। যাত্ৰাটোৱে আৰম্ভ হয় প্ৰশ্নৰ পৰা। উপনিষদত যদি চাই শিষ্যসকলে প্ৰশ্ন কৰিলতে ঋষিসকলৰ পৰা উত্তৰ পাইছে। গীতাটো অৰ্জুনে প্ৰশ্ন কৰিলতে উত্তৰ পাইছে। ভাগৱততো মহাৰাজ পৰীক্ষিতে প্ৰশ্ন কৰিলতহে তেওঁ উত্তৰ পাইছে। জিজ্ঞাসাটো প্ৰধান, কিন্তু জিজ্ঞাসা প্ৰকাশ কৰাৰ এটা প্ৰচেছ আছে। মই যদি কওঁ এই ৰামৰ বাবে কি আছিলে কওকচোন, এই মুঠটোৱে কি বুজাব বাৰু? এইটো অহংকাৰ ন, এনেকৈ যদি কোৱা যায়। আৰু এটা আছে কপটতা, জানি বুজি যদি সোধা যায় সেইটো কপটতা। জিজ্ঞাসা কপটতাটো নহয়, দাম্ভিকতা নহয়, বিনম্ৰতা। তদ্দি প্ৰণিপাতেন পৰিপস্তেন সেৱয়া, বিনম্ৰতা। আশ্ৰয়, আশ্ৰয়। এতিয়া প্ৰশ্নটো আহিলে নহয়, আশ্ৰয়লৈ ক'লৈ যাব? ব্যাস নাৰদৰ সংবাদ। ব্যাস বুলি এলাপাচা মানুহক দেখা নাই, 4 বেদ 14 শাস্ত্ৰৰ জ্ঞাতা। আপুনিয়ে ভাবি চাওকচোন, ভাগৱতৰ মূল বিষয় হৈছে সৎসংগ, হয়নে? আদৌ শ্ৰদ্ধা ততৌ সাধৌ সংগত ভজন ক্ৰিয়া ততৌ অনৰ্থ নিবৃত্তি নিষ্ঠা ৰুচিস্তত ততৌ ভাৱ প্ৰেমাত বিধ্বংসতি সাধকা নাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱে ভৱেৎ ক্ৰমঃ। আদিতে বোলে শ্ৰদ্ধাযুক্ত হৈ তেওঁ সৎসংগলৈ যাব। সৎসংগত থাকোঁতে থাকোঁতে অনৰ্থবিলাকৰ নিবৃত্তি হ'ব, তেতিয়া নিষ্ঠা আহিব, নিষ্ঠা আহিলে ৰুচি, ৰুচি আহিলে ভাৱ, ভাৱ আহিলে প্ৰেম ভক্তি। সেইটো ক্ৰম। কাৰণ এনেই কৈ থাকিলে নীতি নিয়ম দি দিলেতো অহা মানুহকেইজনো নহা হৈ থাকিব, বুলিব ইমান নীতি নিয়ম, আমাৰ মানুহেতো ভয় খাই থাকেই, হয় নহয়? নাম খালেও আহিবলৈ ভয় কৰে, বহুত দেৰি ঢাৰিখনত বহি থাকিব লাগিব নহয়, হয়নে? সেইকাৰণে আমাৰ ঢাৰিকেইখনো সলাব লাগে। স্থিৰ সুখ আসনম, সেইখনৰ কাৰণেও মানুহ নাম গাবলৈ নহা কৰি থাকে। বহুত দেৰি বহি দিব, নামলৈকে যেনে তেনে হয় আৰু। অভ্যাস থকাজনৰ বেলেগ কথা, পাঠলৈ উঠি দিব লগা হয়। আমি বহুত কিবা কিবি পৰিৱৰ্তনৰ কথা কৈ থাকোঁ ন, এইবিলাক দিশো চাব, যাতে মানুহজন কিবা এটা ইণ্টাৰেষ্ট পাব লাগিব। ইণ্টাৰেষ্ট পালে এনেই গুচি আহিব, নহয়নে? তাত ক'বগৈ নালাগে, ইণ্টাৰেষ্টটো আমি ক্ৰিয়েট কৰি দেখুৱাব লাগিব। এতিয়া চাওক, যেতিয়া ব্যাসদেৱৰ ওচৰলৈ নাৰদদেৱ আহিছে, এনেই আপুনি চাওকচোন, ব্যাসদেৱেতো নাৰদদেৱক চিনি পায় ন, কাহিনীটো সকলোৱে জানে। গতিকে যদি চিনি পায়, তেওঁ যদি সমস্যাত পৰিছিলে, আগতীয়াকৈ গৈ নুসুধিলেগৈ কিয়? কি কোৱা হৈছে জানেনে? সৎসংগ বিচাৰি যোৱা নাযায়। সৎসংগ যদি বিচাৰি যোৱা যায়, তেতিয়া তাত ভুল দেখাৰো সম্ভাৱনা থাকে। তেওঁ আগপাতহে দিলে, এইটো ফুল কাটিহে দিব লাগিছিলে নি, চাকি গছ এইফালে দিয়া হোৱা নাই নেকি, তেওঁ কলপাতখন এইফালেহে দিব লাগিছিলে নি, এনেকুৱা হৈ যায়। তেওঁ ধুতি পোনটোচোন এইফালেহে মাৰিব লাগিছিলে, এইফালেহে মাৰিছে, শৰাই ভাগ এইটো চাইডে থ'ব নালাগিছিল, এনেকুৱা কিছুমান হৈ যায়, য'ত মানে বিচাৰি যোৱা যায়। বুদ্ধিটো থাকে নহয়, গুণ দিশত মানে দৃষ্টিটো বেছি যায়। সৎসংগ বিচৰা নাযায়। যদি অন্তৰত ভাৱ আছে ন, সৎসংগ জীৱনত আপোনাৰ আপুনি উপলব্ধ হৈ যায়। ব্যাসদেৱে নাৰদদেৱক বিচাৰি যোৱা নাই, মনত খোকোজাটো বিচাৰি আছে ন, কেনেকৈ মই শান্তি পাম ঈশ্বৰক চিন্তা কৰি, নাৰদদেৱৰ আগমন। ধ্ৰুৱই বিচাৰি যোৱা নাই, নাৰদদেৱৰ আগমন, হয়নে? ভক্ত প্ৰহ্লাদেও বিচাৰি যোৱা নাই, আনকি মহাৰাজ পৰীক্ষিতেও বিচাৰি যোৱা নাই। য'ত বিচাৰি গৈছিল তাত উত্তৰ নাপালে, সনকাদি ঋষিসকলৰ ওচৰলৈকে প্ৰথম গৈছিল। প্ৰথমতে ক'লে হোম তপ জপ যজ্ঞ, ক'লে বোলে 7 দিনৰ ভিতৰতে মই ইমানখিনি গোটাই মেলাই কৰিব নোৱাৰিম নহয়, কাৰণ মই চব এৰি থৈ আহিছোঁ, মোৰ ওচৰত একো নাই, মোৰ শৰীৰটোহে আছে, আৰু এতিয়া কি কৰিম? গুচি আহিলে। ইয়াৰ পিছত চিন্তা কৰি কৰি গংগাৰ পাৰত বহি আছে, বোলে এতিয়া কেনেকৈ হ'ব, 7 দিনৰ ভিতৰত মই কেনেকৈ গতি পাম? শুকদেৱক মিছকল দি মতা নাছিল, বোলে মই মৰিব হ'ল, আহক ভাগৱত কওকহি, হয় নহয়? আমি আকৌ তেনেকৈও মাতো কেতিয়াবা, যাব হ'ল আৰু গীতাই 1 অধ্যায় পঢ়ি দিয়া, বুজিছানে, আশীৰ্বাদ এটা দি দিয়া, সোনকালে যাওকগৈ আৰু। এইটো নহয়, আমি ঈশ্বৰক প্ৰাৰ্থনাহে কৰিব পাৰোঁ যে প্ৰভু তেওঁ কষ্ট পাইছে, তেওঁ কষ্টটো লাঘৱ হওক, হয় নহয়? আমি এইটো কৰিব নোৱাৰোঁ, বোলে একদম আশীৰ্বাদ দিছে আৰু জীৱ গুচি গৈছে, এই তেওঁ জীৱটো পঠালৈ, এতিয়া মোৰ কমি আহিব নহয়, হয় নহয়? যদি ভুগিব লগা আছে ন, মোৰ এটা ছাইড গেলি গ'লেও মই ভুগি যাম, আৰু যদি ভুগিব লগা নাই উজুদিটো মই যাবগৈ লাগিব। এতিয়া চাওক, নাৰদদেৱ আহিছে, নাৰদদেৱে যেতিয়া আহি ক'লেহি, ব্যাসদেৱে সকলোৱে জানে 4 বেদৰ শাখাভেদ কৰিলে, বেদৰ এটা শাখাত এজন মানুহ পাৰ্গত হ'বলৈ সকলো দিশৰ পৰা 18 বছৰ সময় লাগে।
আপুনি তেতিয়াহ'লে ভাবি চাওকচোন, যিজন ব্যক্তিয়ে বেদৰ শাখাভেদ কৰিলে, বেদৰ হাজাৰ হাজাৰ শাখা আছে, আৰণ্যক আছে, ব্ৰাহ্মণ আছে, তাৰপিছত ব্ৰাহ্মণ মানে গ্ৰন্থ দেই, উপনিষদসমূহ আছে, 18খন পুৰাণ আছে। এজন ব্যক্তিয়ে গোটেই জীৱন লাগি ইমানখিনি লিখিলে, নাৰদদেৱে আহি কৈ দিলেহি কি প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম ক, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক, সিজিল তোমাতৰ দেখি পৰম অন্যায় নহি শান্ত চিত্ত তব এহি অভিপ্ৰায়। মানি ল'লোহেঁতেন নে? বুলিব মই ইমান কষ্ট ইমানখিনি লিখা মেলা কৰিলোঁ, আপুনি ভুল ধৰিবলৈ আহিছে। ভুলতো মানি নলওঁ আমি, কিন্তু ব্যাসদেৱে একেষাৰে মানি ল'লে। সেয়া হৈছে বৈৰাগ্য। যে আজি 10 বছৰ ধৰি এটা ধাৰণা মনত আছিল, হয়নে? আৰু সেইমতে মই চলি আহিছিলোঁ। 10 বছৰৰ পাছত মই হঠাৎ গম পালোঁ যে মই ভবাৰ দৰে কথাটো নহয়। তেতিয়া সত্যটোক জনাৰ লগে লগে পূৰ্বৰ সিদ্ধান্তটোক পৰিত্যাগ কৰিব পৰা ক্ষমতাটো হৈছে বৈৰাগ্য। ব্যাসদেৱে ইগ' ছেটিছফাই হ'বলৈ এইটো কোৱা নাই যে মই ইমানখিনি লিখিলোঁ, এতিয়া এইখিনি কেনেকৈ বাদ দিওঁ, নাই কৰা। প্ৰথম বিনম্ৰতাত এজন গুৰুৰ আশ্ৰয়। ঋষিসকলৰ প্ৰশ্নত কি জিজ্ঞাসা, ব্যাসদেৱৰ নাৰদদেৱৰ আশ্ৰয়ত কি এজন গুৰুত আশ্ৰয়। প্ৰথম ভক্ত কৃপা, ভক্ত কৃপা হ'লেহে গুৰু কৃপা, গুৰু কৃপা হ'লেহে নিজৰ ইষ্টদেৱৰ কৃপা। সেইবাবে স্বয়ং ব্যাসদেৱেও এজন শুদ্ধ ভক্তৰ আশ্ৰয় ল'ব লগা হৈছে, নহয়নে? নাৰদদেৱ। কিন্তু আশ্ৰয় ল'লেই নহ'ব, আমিতো আশ্ৰয় লওঁ ন, হৰণ ভজন এনেকুৱা ইত্যাদি যিখিনি দিশ আছে এইখিনিতো আছেই। কিন্তু আশ্ৰয়ত কি লাগিব? বিশ্বাসটো লাগিব। ব্যাসদেৱে প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিল, সেইকাৰণে নিজৰ উপৰিজন্মৰ কথা ক'ব লগা হৈ গ'ল। যে চাওক, পূৰ্বতে ময়ো ব্ৰাহ্মণ এজনৰ ঘৰত কাম কৰা মহিলা এগৰাকী সন্তানহে আছিলোঁ। বাৰিষা কালত 4জন বৈষ্ণৱ সন্যাসী আহিলে, বোলে তেওঁলোকে যেতিয়া ভগৱানৰ কথা পাতি থাকে, গুচাইলে মনৰমল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি। সৎসংগৰ প্ৰভাৱ এইখিনিতে। অসমীয়াত এটা আপ্তবাক্যও আছে, যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি, সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ, ভাগৱত শাস্ত্ৰে জানা এহি মানে হাত। সংগ মানে এইটো নহয় যে মই আহিছোঁ এতিয়া ইয়াত বহিছোঁ। ইয়ালৈ বহাৰ আগত যেনেকৈ সকলোৱে মানসিকভাৱে প্ৰস্তুত হৈ আহিছে ন, সৎসংগ অন্নতো লাগিব, সৎসংগ বাক্যতো লাগিব, সৎসংগ আচৰণতো লাগিব। মোৰ যদি শুদ্ধ আত্মিকতা অন্নত নাই, মানে খোৱা বস্তুটোত নাই, বাক্য বচনত নাই, কৰ্মত নাই, তেতিয়া মই সৎসংগত গৈ যদি মই 24 ঘণ্টা থাকোঁগৈ, মই জানো পৰিৱৰ্তন হ'ম? নহওঁ ন, ভুলতো নহওঁ, ভাবিবই নালাগে। তেতিয়াতো ষষ্ঠী স্নান, ঘণ্টা জুই সাগৰ বোলে গা ধুই দিলে, উঠিয়েহে বোকা লেটিয়াই ল'লে। আমাৰ কণ্ডিশ্যনটো কেতিয়াবা তেনেকুৱা হৈ যায়, হয় নাই? দুৰ্যোধনৰ কণ্ডিশ্যনটো, দুৰ্যোধনে কৈছিল ন, মই ধৰ্ম কি চব জানো, মই চব পঢ়ি থৈছোঁ, কিন্তু ধৰ্মটো কৰাত মোৰ ইণ্টাৰেষ্ট নাই, অধৰ্মটো মই এৰিব নোৱাৰোঁ। মই সৰু কথা এটা কৈছোঁ, চাধা পেকেটটো যে কেঞ্চাৰৰ মুখখন আঁকি থোৱা আছেই, হয় নহয়? কিন্তু আমাৰ সমস্যাত এতিয়াও তাতো হৈ যায়। অসমতহে আপুনি পাব ধৰ্ম অনুষ্ঠান। এতিয়া আপোনালোকৰ ইয়াত যেনিবা জেগা কম, এনেই ক'ৰবাত যেনিবা ভাওনা সমাৰোহ, নাম সমাৰোহ, এনেকৈ কিবা যদি 2-3 দিনীয়া অনুষ্ঠান পাতে ন, তেতিয়া সীমাটো পাৰ হৈ গৈ যিখন ঘুমটি দোকান দেখিব, তাত কি বিকিব? গুটখা পেকেট, চিগাৰেটৰ পেকেট। জানে বিকাকেইজনো এই ভিতৰত এই খোৱাকেইজনেই আছে বুলি। মই জানো এইটো খালে মোৰ কেঞ্চাৰ হ'ব পাৰে, তথাপি প্ৰভু মই এৰিব নোৱাৰোঁ পায়। আমি সেইকণৰ পৰা উঠিব পৰা নাই, হয় নহয়? বিনা ত্যাগত একো সম্ভৱ নহয়, অকণমান কিবা এটা কৰিবই লাগিব। এই কথাটো এইকাৰণেই টানি অনা হৈছে, কাৰণ এইবিলাক একেবাৰে সৰু সৰু কথা। এতিয়া চাওক, ব্যাসদেৱে সৰ্বস্ব ত্যাগ কৰি যেতিয়া নাৰদদেৱত আশ্ৰিত হৈছে, নাৰদদেৱো নিজৰ উপৰিজন্মৰ কথা প্ৰভাৱটো কাক দেখুৱাইছে? সৎসংগত। যে এই 4জন বৈষ্ণৱ সন্যাসীয়ে যেতিয়া হৰি কথা কৈ থাকোঁতে বোলে কথাবিলাকে এনেই মনটো ভাল লাগিলে। ভাগৱত বুজাৰ বিষয় নহয়, কিন্তু বুজিবলৈ লাগিলে মানে ৰৈ যাব লাগিব। ইজনৰ কথা যেতিয়া সিজনৰ নিমিলে, তেতিয়াহ'লে কি হ'ব? ক'লে হ'বনে? আমুকত মই এনেকৈ পাইছোঁ, তামুকত মই তেনেকৈ পাইছোঁ, এনেকুৱা এটা হৈ যায়। ভাগৱত মনাৰ বিষয়। বৰ ধুনীয়া কথা এটা ওলাইছে। আচ্ছা, ভগৱানক মানিব লাগে নে জানিব লাগে বাৰু? কি ভাবে? ভগৱানক আমি ইমানখিনি যে কৰিছে ন, মোক মাতিছে কাৰণে আহিছোঁ, নহ'লে আপোনালোকে নিজৰ ঘৰৰ কাম বন ত্যাগ কৰি ইয়াত বহি আছেহি, হয় নহয়? নিজৰ ঘৰৰ কাম বন ত্যাগ কৰি ইয়াত বহি আছেহি। এই অনুষ্ঠান ভাগ কৰিবলৈ যাওঁতে এনেই হোৱা নাই, ঘৰে ঘৰে ক'ব লগা হৈছে ন, কিবা এটা গোটাই আনিব লগা হৈছে, তাৰপিছত অনুষ্ঠান ভাগ হৈছে। কাৰ কাৰণে কৰিছোঁ বোলে? ভগৱানৰ কাৰণে, হয় নহয়? আচ্ছা, ভগৱানক মানিব লাগে নে জানিব লাগে? কি ভাবে আপোনালোকে কওকচোন? আচ্ছা, বাৰু যি নহওক,
ভগৱন্তক প্ৰথম মানিব লাগিব। যেনেকৈ মাক দেউতাকক মই ডাঙৰ দীঘল হ'লোঁ, মা দেউতাক কি মই বুজি পাওঁ, হয়নে? কিন্তু বুজি পেলাই যদি মই নামানো হ'ব জানো? ভগৱানৰ ক্ষেত্ৰত ভগৱান কি মই বুজো, যেনিবা চব বুজো, একদম চব তাত্ত্বিক ব্যাখ্যা, কিন্তু যদি মই নামানো ভগৱন্তক প্ৰকৃততে কোনেও জানিবও নোৱাৰে। বোলে ভাগৱতে কৈছে কৃষ্ণ ভগৱান বুলি, কৃষ্ণক আমি নাই জনা, কৃষ্ণক মানিছোহে। কৃষ্ণক জনা কাৰো পক্ষে সম্ভৱ নহয়, এইটো কোনো মহাপুৰুষে কোৱা নাই, কৃষ্ণই নিজেই কৈছে গীতাৰ ৭ম অধ্যায়ত, বোলে মনুষ্যানাম সহস্ৰেষু কশ্চিৎ ততি সিদ্ধয়েৎ যততামপি সিদ্ধাত্মান কশ্চিৎ মানাং বেতি তত্ত্বতঃ। হাজাৰজন মনুষ্যৰ ভিতৰত মাত্ৰ এজন ধাৰ্মিক, তেনেকুৱা 100জন ধাৰ্মিকৰ ভিতৰত এজনে আংশিক ৰূপত তেওঁক জানিব পাৰে, সম্পূৰ্ণও জানিব নোৱাৰে। ঋষিমুনিসকলৰ বুদ্ধিটো গৈ খুন্দা খাই ইউ টাৰ্ণ লৈ ঘূৰি আহিব লগা হয়। আমি কিন্তু সংসাৰবদ্ধ জীৱ, কেনেকৈ জানিম? মানিব লাগিব, হয়নে? ভগৱন্ত মনাৰ বিষয়। তাৰ বিপৰীতে ধৰ্ম আমাৰ ওলোটা চলি থাকে। ধৰ্ম কি? ধৰ্ম মানিব লাগে, আমি মনাত লাগি থাকোঁ। মই বোলে আমি হিন্দু ধৰ্ম মানুহ, হিন্দু মানুহ, বৈষ্ণৱ মানুহ, বৈষ্ণৱ মাজত আকৌ ঢেৰ কি ভাগ আছে, অমুক তমুক ইত্যাদি। ধৰ্ম মনাৰ বিষয় নহয়, ধৰ্ম পালনৰ বিষয়, হয় নহয়? আৰে জানি লাভ নাই, জানিলে কি হ'ব? মই চব কথা জানো যেনিবা, কিন্তু যদি সেইমতে আচৰণ কৰিব নোৱাৰোঁ, অনভ্যাসে বিষম শাস্ত্ৰম, অভ্যাস নকৰা শাস্ত্ৰ জ্ঞানো বিষতুল্য হয়। যি শব্দত অনুভৱ নাই ন, এই বাজিগাই নিচিনা, শব্দ ব্ৰহ্ম নিষ্ণাতো নিষ্ণাতো পচয়তি শ্ৰমন্তস্য শ্ৰুতফল সব্যধেন ৰক্ষিত পৰম। আৰে বক্তাজনৰ গভীৰতা সেইখিনিতে বুজিব, কিমান ডাঙৰ কথা কৈছে এইটো নহয়। যদি কথাখিনি অন্তৰত ক্ৰিয়া কৰে তেতিয়াহ'লে জানিব যে বক্তাজনো আচৰণত আছে। আৰু যদি বক্তাৰ কথাই অন্তৰত প্ৰভাৱ নেপেলায় তেতিয়াহ'লে এইটো স্পষ্ট হৈ যাব, তেওঁ ভাষণহে দিছে, তেওঁ আচৰণত নাই। শুনিবলৈ অকণমান তিক্ত হ'ব পাৰে, কিন্তু সেইটোৱে সঁচা। ক্ৰিয়া কৰিব লাগিব। শুকদেৱে শেষত পৰীক্ষিতক কৈ দিলেগৈ যে এতিয়া তোমাৰ যথেচ্ছসি তথা কৰো। ভগৱান কৃষ্ণই ক'লে এতিয়া তোমাৰ যি ইচ্ছা তুমি তাকে কৰিব পাৰা। কিন্তু কনফিডেঞ্চত কৈছিল, কাৰণ এতিয়া যিটো বুজালে তাৰ বাহিৰে একো কৰিবই নোৱাৰে। কিন্তু আমি ক'ব নোৱাৰোঁ, আমাৰ ভয় থাকে, কিজানি এনেকৈ কৈ দিলে সুবিধা ল'ব ক'ৰবাত, নহয় জানো? সেইকাৰণে এইটো সংস্কৃতিত যে কোৱা হ'ল উপদেশতকৈ আৰ্হি ভাল। এতিয়া ময়ো উপদেশে দি আছোঁ বুলি নাভাবিব, একেটা পথতে আছোঁ। ইয়াত খালি মই ভাওটো জুৰিছোঁ কাৰ? বক্তাজনৰ। সেইকাৰণে আগতেই স্বীকাৰ কৰা হৈছে। ইয়াত মাত্ৰ আমি এইটোহে আলোচনা কৰিছোঁ যে আপুনিও একেলগে যাব নি, ব'লক তেতিয়া জেগাটো যেতিয়া লক্ষ্যটো যেতিয়া একেলগতে আহক, কথা পাতি আগবাঢ়োঁ। সেইকাৰণেহে মই ইয়ালৈ আহিছোঁ। এইটো নাভাবিব যে সাংঘাতিক কিবা এটা ক'বলৈ বা ব্যাখ্যা কৰিবলৈ আহিছোঁ। সকলো একে পথত, কোনো আগ কোনো পাছ নহয়, চব ঈশ্বৰ প্ৰাপ্তি নোহোৱালৈকে চব এটা পথতেই আছে। এতিয়া চাওক, সেই সন্ন্যাসী কেইজনৰ সংগত হৰি কথা শুনোতে শুনোতে তেওঁৰ মনত যেতিয়া হৰিৰ প্ৰতি প্ৰীতিভাৱটো আহিল, ভগৱন্তক অৰ্পণা কৰা প্ৰসাদ খাই যেতিয়া মনটোৰ পৰিৱৰ্তন হ'ল নহয়, ঈশ্বৰৰ প্ৰতি বোলে বহুত ভাৱ ভক্তি উপজিল। পিতৃবিয়োগ ঘটিল, তেওঁ মাতৃবিয়োগ ঘটিল। অন্তিম সময়ত ঈশ্বৰক চিন্তা কৰি শৰীৰটো এটাৰ কাৰণে নাৰদদেৱে গৈ পেলাই ব্ৰহ্মাৰ মনত থিতাপি ল'লে গৈ, আৰু পুনৰ পদ্মকল্পত ব্ৰহ্মাদেৱৰ মানৱ পুত্ৰৰ ওপৰত নাৰদদেৱৰ আৱিৰ্ভাৱ। কি ক'লে? প্ৰথম জিজ্ঞাসা, জিজ্ঞাসাৰ পাছত আশ্ৰয়। নাৰদদেৱে কৈছিলে কি বাৰু ব্যাসদেৱক? চাৰিটা শাৰীত ভাগৱতৰ পদ, সেইখিনিত শেষ। বোলে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ হওক তোমাৰ মনোৰম ক্লেশ। হৈ গ'ল। বোলে মোৰ উপদেশত ভাগৱত শাস্ত্ৰ কৰা, ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰা, মনৰ দুখটো আঁতৰি যাব। শ্ৰৱণ কীৰ্তন, কীৰ্তনৰ আগ কি? শ্ৰৱণ। শ্ৰৱণ তিনিটি পৰ্যায়ত হয়। এইফালে শুনিলে ইফালে ওলাই গ'ল, সেইটো কি? অধম শ্ৰৱণ। লাগেনে নালাগে? লাগে। মধ্যম শ্ৰৱণ, শুনিছোঁহে, পালন ভুলতো নকৰোঁ। মধ্যম শ্ৰৱণ, কাৰণ চবৰে চব কথা শুনাহে যায়, চবৰে চব কথা পালন কৰা নাযায়। উত্তম শ্ৰৱণ, শুনিছেও, বুজিছেও, পালনো কৰিছে। উত্তম। কোনটো লাগে? তিনিওটা লাগে। ক'ৰবালৈ গ'লে বেয়া কথাটো কাণত পৰিবহি পায়, তেতিয়া উত্তম শ্ৰৱণ কৰিম নি? অধম শ্ৰৱণ, এইফালে শুনিলে এইফালে বাদ দিলে আৰু, হয়নে? মধ্যম শ্ৰৱণ, চবকে চব কথা বুজাব নোৱাৰি। ৰাৱণক ৰাম নামৰ মহিমা কৈতো লাভ নাই, হয় নহয়? তেনেকুৱা এটা ঘটনাও ঘটিছিল।
এদিন ৰাৱণক গৈ আপত্তি দিলেগৈ সৈন্যসকলে, বোলে আপোনাৰ আচল হতটো আপোনাৰ ৰাজ্যতে আছে। বোলে কোন? এই আপোনাৰ ভায়েক বিভীষণ। বিভীষণে কি কৰিলে? এই ৰামক মনৰ পৰা তেওঁ শ্ৰদ্ধা কৰে, কোনেও নেদেখে। ৰাম নাম আপোনাৰ ভাত খাই আপোনাৰ ৰাজ্যত থাকি সি আপোনাৰ ৰাজ্যত ৰাম নাম লিখিছে। তেতিয়া ৰাৱণৰ ইগত লাগি গ'ল। বোলে মোৰ ৰাজ্যত থাকি মোৰ খাই পেলাই মোৰ শত্ৰুৰ নাম কিয় লিখিব? ৰাৱণ আহি গৃহত উপস্থিত দেখিলে, বোলে হয় তেনেকুৱা ৰাম নাম লিখিলে। ৰাৱণৰ খুব খং উঠিলে, মোৰ ভাগৰ খাই মোৰ ৰাজ্যত থাকি মোৰ শত্ৰুৰ নাম লিখিছ। তেতিয়া বিভীষণে ক'লে যে মই ক'ত শত্ৰুৰ নাম লিখিছোঁ? বোলে ইমান দেখ মিছা কথা কৈছে যে গোটেইখন ৰাম নাম লিখা আছে। ৰাৱণে একদম তৰোৱাল উলিয়ালে, ইমান তই মোক অপমান কিয় কৰিবি? মোৰ শত্ৰুৰ নাম মোৰ ঘৰতে লিখি। বোলে ক'ত শত্ৰুৰ নাম লিখিছোঁ? বোলে এইখন ৰাম নাম। বোলে এই ৰাম নাম নহয়, ৰাম মানে ৰাৱণ আৰু মই মানে মন্দোদৰী। আপোনালোক দুজনৰ নামটোহে একেলগ কৰি এনেকৈ লিখি থৈছোঁ। এইটো আধ্যাত্ম ৰামায়ণৰ প্ৰসংগ। কিয় অনা হৈছে? কাৰণ সেই ৰাৱণক যদি বিভীষণে ক'লেহেঁতেন বোলে বেদত ৰাম নামৰ মহিমা আছে, ভাগৱতত ৰাম নামৰ মহিমা আছে, ৰাৱণে শুনিলেহেঁতেন নে? নুশুনে ন। চবকে চব কথা বুজাব নোৱাৰি। যাৰ চেতনা যিটো স্তৰত আছে তেওঁ তেনেকেই ভাবিব। মানুহৰ চেতনা স্তৰটো বেলেগ বেলেগ নহয়। মানুহে যে এক কথাবিলাক ক'বলৈ জানে মানুহৰ মতানৈক্য ঘটে, সেইটো স্বাভাৱিক কথা। এটা কথা শুনিলে চবে যে এটা কথাই ভাবিব জৰুৰী নহয়। কৃষ্ণ ঈশ্বৰ, কৃষ্ণ ঈশ্বৰ এটা বাক্য ন। এষাৰ শুনালৈকে এজনৰ মনত ভক্তি উপজিব, কৃষ্ণ ঈশ্বৰ হয় দেই। আনজন আকৌ সন্দেহত থাকিব, কৃষ্ণ ঈশ্বৰ হয় জানো? মানুহৰ নিচিনাহে। ৩ নম্বৰজন আকৌ দুমোজাত থাকে, সেইজনে মানিবও নোৱাৰে মানুহৰ নিচিনা দেখিবলৈ, আকৌ ভয়ো কৰে নামানিবলৈ, কিজানি দুখে ধৰে। এটা বাক্য শুনি যেতিয়া 3টা মানসিক স্থিতি উৎপন্ন হ'ব পাৰে। ইমানখিনি উপদেশ আছে, চবৰে মনবিলাকত বেলেগ বেলেগ ক্ৰিয়া কৰিব ন। মানুহে সেইটোৱে বুজে যিটো স্তৰত নিজৰ চেতনা আছে। গতিকে নিজৰ চেতনাৰ স্তৰৰ পৰাই আৰম্ভ কৰিব লাগে, নহয়নে? তেখেতৰ চশমাযোৰে যদি মই পিন্ধি ভাগৱত পঢ়োঁ, তেতিয়াহ'লে মই ধোঁৱা কুঁৱলী দেখিম, হয় নহয়? তেখেতক নিজৰ সুবিধা অনুসৰি তেওঁ নিজেই পাৱাৰ এটা ঠিক কৰি লৈছে, তেতিয়া তেওঁ স্পষ্টকৈ দেখিছে। মই ধুঁৱলী কুঁৱলীও দেখিব পাৰোঁ, দেখিম ন। গতিকে নিজৰ নিজৰ চেতনাৰ পাৱাৰটো যিমান, বিষয়বিলাক আমি তেনেকৈ চাওঁ। খালি চশমাযোৰ তেখেতৰ পাৱাৰটো শুদ্ধ, এখেতৰ পাৱাৰটো শুদ্ধ, তেখেতৰ পাৱাৰটো শুদ্ধ, হয় নহয়? শিক্ষা এটাই, স্কুল কলেজবিলাক বেলেগ বেলেগ, একেখনতে চব পঢ়িব নোৱাৰে নহয়, হয় নহয়? গতিকে স্কুল কলেজবিলাকত ভিন্নতা থাকক, লক্ষ্যটো বৰ ভ্ৰষ্ট হ'ব নালাগে, তেতিয়া গৈ থৈ একে জেগাতে উপনীত হ'বগৈ। আমি লাগি থাকোঁ কি কোন শ্ৰেষ্ঠ, কোন কনিষ্ঠ, কোনটো উত্তম, কোনটো উত্তম নিকৃষ্ট ইয়াত একো নাই। গংগাই ভাবি আছে মইহে পবিত্ৰ, মুখে সকলোৱে সেৱা কৰে, গৈ থৈ সাগৰতেই পৰেগৈ। ব্ৰহ্মপুত্ৰই ভাবে কি এই ব্ৰহ্মাৰ পুত্ৰ, গৈ থৈ সাগৰতেই পৰিবগৈ। কিন্তু সমস্যাটো ক'ত হৈ গ'ল? সেই গংগা যমুনাৰ দৰে আমি ভাবি ল'লোঁ কি মোৰ মাৰ্গটোহে শ্ৰেষ্ঠ। আপুনি একোৱেই বুজা নাই, মোৰ জেগালৈ আহক। তেনেকৈ মানুহে দৌলো সলনি কৰি থাকে নহয়, ধৰ্ম পন্থ এইবিলাক ধেৰ আছে ন, ইটোৰ পৰা সিটোলৈ, সিটোৰ পৰা সিটোলৈ। এইটো নহয়, তেনেকৈ ধৰ্ম কৰা নাযায় নহয়। ঈশ্বৰে জানে নহয় ক'ত কাক কেনেকৈ দিব লাগে, তেওঁৰ ইচ্ছাতহে হৈছে। আমাৰ দুজনক দেখি তৃতীয়জনে ভাবি থাকে কি দুইজন মূৰ্খ, অদৰকাৰী কথাত লাগি আছে, মই থকা মাৰ্গটোহে শ্ৰেষ্ঠ। কিন্তু গৈ থৈ একেটা তিনিআলিতে যিদিনা ওলাইগৈ ন, সেইদিনা ময়োচোন একে জেগালৈকে আহিলোঁ, সেইজনো একে জেগাতে ওলালেহি। আৰু যেতিয়া একে জেগাত ওলোৱা যায়, তেতিয়াহ'লে গংগা গংগা হৈ নাথাকে, যমুনা যমুনা হৈ নাথাকে, ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ হৈ নাথাকে, সাগৰ হৈ যায়। ইয়াতো কথাবিলাক তেনেকুৱা। উপাসনা মাৰ্গত দৰ্শনত ভিন্নতা থাকিব পাৰে, গৈ থৈ সাগৰৰূপী পৰমাত্মাতেই মিলিত হ'বগৈ। আকাশাত পতিতম তয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি। তেতিয়াও একো নাথাকে, চব ঈশ্বৰৰ মূল অস্তিত্বৰ এটা অংশ হৈ পৰিব। ইয়াৰ পাছত চাওক, শ্ৰৱণ। সেই ৰাৱণক যিদৰে বিভীষণে ৰাম নামৰ মহিমা বুজোৱা নাই, ই যেনেকৈ বুজি পায় তেনেকৈ কৈ থৈ দিলে। ঠিক তেনেদৰেও শুনিব সকলোৰে কথা লাগে, মানুহেও সকলোৰে কথা শুনে, নহয়নে? কিন্তু পালন কৰে নিজে ঢুকি পোৱাটোহে, হয় নহয়? মই যদি ইয়াত ভুলকৈও কৈ দিওঁ, হলাক চবেই ল'ব, কিন্তু নিজে বুজি পোৱাটোহে কৰিব ন। আজি ময়ো আপুনি মোক ঢেৰ কথা ক'লে, মই আপোনাৰ মতে চলিম নি? নচলোঁ, শুনিবলৈ বেয়া হ'ব পাৰে, মই যিটো ঢুকি পাম সেইটো মতেই চলিম ন। এইটো মধ্যম শ্ৰৱণ। উত্তম শ্ৰৱণ হৰি কথাৰ ক্ষেত্ৰতহে কৰা যায়, যে শুনিছে, তাক মনত ৰাখিছে আৰু তাক আচৰণ কৰিছে।
নহয়নে? এইখনে শুনিব লাগিব। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পাই ভকতিৰ তত্ত্ব। কথাবিলাক শুনিলেহে, কৃষ্ণ কথা শুনিলেহে মনৰ সংশয়টো দূৰ হয় ন। নাম দুই প্ৰকাৰৰ আছে। এক প্ৰকাৰৰ নাম সকলোৱে যাওঁ, লয় সকলোতে ব্যাপ্ত হৈ আছে। আৰু এক প্ৰকাৰৰ নাম আছে, যি নামক গুৰুৱে শিষ্যৰ কাণত প্ৰদান কৰে। সেই কৰ্ণপথে সেই নাম প্ৰৱেশ কৰি হৃদয়ত স্থিত হয়, আৰু হৃদয়ৰ পৰা আনি ভক্তজনে শিষ্যজনে নিজৰ ৰসনা মন্দিৰত স্থাপন কৰে। সেই নামে গতি দিয়ে। নহ'লেতো আমি উজুতি খাওঁতে কৃষ্ণ বুলি কৈছোঁ, কিন্তু কৃষ্ণৰ চিন্তনটো হৈছে নহয়, সেইটো মোৰ ওপৰত শংকা আছে, হয়নে? সেইবাবে প্ৰথম কি কৰিব লাগে? শ্ৰৱণমটো গুৰু পূৰ্বম। গুৰুৱে কি কৈছে শুনিব লাগে। মননম তদনন্তৰম, ইয়াৰ পিছত মনন। নিদিধ্যাসন মিত্তে তত্ত্বজ্ঞান পূৰ্ণ বোধস্য লক্ষণম। ইয়াৰ পাছত নিদিধ্যাসন, পুনৰ পুনৰ অভ্যাস। তাৰপিছত তত্ত্ববোধ প্ৰাপ্তি হয়। কিন্তু আমাৰ সমস্যা কি হয়, কোনে কেইটা চিট পাব সেইটো উঠোৱাৰ আগত থাকে। গুৰুৱে দিয়া কথাকেইটা মনত নাথাকে। 2-3 বাৰ কৈ পঠায়, হ'লেও সুধিবলৈ নাযাওঁ। গুৰু বাক্যত আস্থাটো লাগিব ন। গুৰু বাক্যত যদি আস্থাটো নাথাকে কেনেকৈ হ'ব? নহয়নে? এইবিলাক আজিৰ যুগত আৰু এইবিলাক আউটডেটেড কথা। আউটডেটেড নহয়। যেতিয়া আপোনাৰ চাওক, আউটডেটেড বুলি ভবা হোৱাৰ কাৰণেতো অসুৰে নকৰাবিলাকো আমাৰ মাজত কেতিয়াবা হৈ যায়। অসুৰৰ ৰাজ হ'বলৈ যেতিয়া দৈত্যগুৰু শুক্ৰাচাৰ্য যেন আসনৰ পৰা উঠি দিয়ে, গুৰু আহিছে, হয় নে নহয়? গুৰুৱে ইমান মৰিলে, আগতে কয় চেকনি, এতিয়া চেকনি ওলোটাই লৈ আনিব, নুনে নহয়? এনেকৈতো প্ৰতিফলন দেখা পাইছে। সেইবিলাক আচৰণ অসুৰৰ মাজতো হোৱা নাছিল। মেনাৰ্ছ কিছুমান তাহাঁতৰো বহুত ভাল আছিল। আমাৰ এতিয়া মেনাৰ্ছ কেতিয়াবা নাইকিয়া হৈ যায়। কিয়? সংস্কাৰক উপেক্ষা কৰাৰ কাৰণে। দুটা বস্তু বহুত জীৱনত বহুত ডাঙৰ বস্তু, মৰ্যাদা আৰু সংস্কাৰ। এতিয়া বয়সলৈ চাই মোৰ মুখৰ পৰা এই কথাটা শোভা নিদিব পাৰে, কিন্তু সঁচা দিয়কচোন। মৰ্যাদা, চবৰে মৰ্যাদা এটা আছে ন। মৰ্যাদাত থাকিহে চবে চব কাম কৰে। আৰে গংগাক আমি পবিত্ৰ বুলি কওঁ ন। গংগাত কোনোবাই গা ধুবলৈ যায় নাযায় পিছ কথা। যেতিয়া বাৰিষা পানী বাঢ়ি আহে, গংগাৰ পাৰৰ পৰা যেতিয়া পানীবিলাক উচলি উচলি মানুহৰ ঘৰত সোমাই যায়, ৰাতিপুৱা এই গংগা জল আহিছে বুলি লোটাটো লৈ কোনো নাযায়। বাহিৰ হয় সূতাটো যে থাকে, সূতাতে পানীখিনি ঠেলা মাৰি আকৌ নৈলৈ পঠিয়াই দিয়ে। মৰ্যাদাৰ পৰা গুচি আহিলে, সীমাটোলৈকেহে গংগা জল, গংগা দেৱী ন। গংগাৰ লগতে সেইটো আচৰণ কৰে। এইটো মনুষ্য হয়, চব কাম মৰ্যাদাৰ ভিতৰতহে। সীতা দেৱীও সেই লক্ষ্মণ ৰেখাডাল আঁকি থৈ গৈছিল, কৈ থৈ গৈছিল যে তুমি পাৰ হৈ নাহিবা, হয়নে? আমি কওঁহে লক্ষ্মণ ৰেখা বুলি, কি বুজাইছে? মৰ্যাদা। আৰু মৰ্যাদাৰ পৰা লংঘন কৰি আহিবলৈ ৰাৱণে কেইটা মূৰ লৈ গৈছিল? 10টা মূৰ লৈ গৈছিল নি? নাই যোৱা। সুন্দৰ ঋষি হৈ গৈছিল, সেইকাৰণেতো পাৰ হৈ গুচি আহিলে। 10টা মূৰ লৈ যোৱাহেঁতেন সীতা দেৱী আগবাঢ়িলেহেঁতেন জানো? জীৱনতো অফাৰটো সেই বেয়াটোৱে ভাল হৈয়ে দিয়ে। ঢেৰ লাভ আছে, কিন্তু সময়তহে গম পোৱা যায়, বুলিব ঋষি বুলি ভাবিলে এইটো 10টা মূৰ আছে, হয় নে নহয়? এতিয়া চাওক, ৰাৱণ ঋষি হৈ গৈছিল। ঋষি হোৱাটো ডাঙৰ কথা নহয়। দাড়ি চাৰি ৰাখি পেইন চেইন কৰিলে চব ঋষি হ'ব পাৰে। ঋষি হৈ থকাটো টান। ভকত হোৱাটো ডাঙৰ কথা নহয়। দেখিছে, মোকে দেখিছেন, ধুনীয়া চোলা কাপোৰ কানি লৈ আহিছোঁ, ফুট চুট লৈ। ভকত হৈ থকাটো টান, বৰ টান। হোৱাটো ডাঙৰ কথা নহয়, হৈ যায় দেখা চাওঁত লুকা চাওঁত। হৈ থকাটো টান। ভাগৱতে হৈ থাকিবলৈকে কৈছে। সকলো পৰ্যায়তে শিষ্য হৈ থকা, শিষ্য চাচ এতিথি শিষ্য, যাক শাসন কৰিব পাৰি। যি শাসনৰ কথা নামানে তেওঁ শিষ্য হ'ব নোৱাৰে, হয়নে? সেইবাবে প্ৰপন্নতাটো লাগে।